নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল বিকাশ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ১ নং ধামাকৰ কৃষ্টি কেন্দ্ৰৰ নামঘৰ এয়া ৰাইজে কাম কৰি আছে। তাৰে আমি আপোনালোকক অলপমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় সকলোৱে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অলৰেডি এই কাম আৰম্ভ হৈ গৈছে। আমাৰ এয়া কেঞ্চি লগাইছে, বাকী ৰাইজে কাম কৰি আছে। দেখুৱাই আছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া সকলো ৰাইজে কাম কৰি আছে। চক ভিডিঅ'টো শেষলৈকে দেখুৱাই আছোঁ আপোনালোকক। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে। বহে ব্ৰহ্মাণ্ড কভেদি, বহে ব্ৰহ্মাণ্ড কভেদি, গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা। চাৰি পুৰুষ যিহেতু ৰাইজে কাম কৰি আছিলে, তাৰ এয়া খানা বনাই আছে সকলোৰ কাৰণে। দেখুৱাই আছোঁ ভিডিঅ'টো। চব সেয়া কাম কৰি আছে আৰু এয়া বনাই আছে, ৰাইজে খানা বনাই আছে। দেখুৱাই আছোঁ আপোনালোকৰ ভিডিঅ'টো চব শেষলৈকে। হৰি নামে মূলধাৰা, হৰি নামে মূলধাৰা।